আইন বহিৰ্ভূতভাৱে বেটেলিয়নৰ পৰা কিছুমান ল'ৰা লগত লৈ আহি ঘৰত পানী অনা বজাৰ কৰোৱা এই ধৰণৰ কামত ব্যৱহাৰ কৰে। সঁচা মিছা নাজানো, অভিযোগ আছে। সেইকাৰণে মই বেটেলিয়নৰ কামাণ্ডেণ্টখিনিৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছোঁ আৰু SP সকলৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছোঁ যে এনেকৈ আইন বহিৰ্ভূতভাৱে কোনোবা ল'ৰা কাৰোবাৰ ঘৰত এনেকৈ কাম কৰি আছে নেকি? যদি কাম কৰি আছে তেওঁলোকৰ দৰমহা সেই অফিচাৰজনে দিব লাগিব, চৰকাৰে নিদিয়ে। আৰু এই চাৰ্টিফিকেটখন মই 10 দিনৰ ভিতৰত বিচাৰিছোঁ। আৰু এই এটা যিটো চলি থকা অভিযোগ যে ডাঙৰ পুলিচ বিষয়া ঘৰত বহুত কেইটা ল'ৰাই ডিউটি কৰি থাকে, বজাৰ কৰে, অমুক কৰে, সঁচা মিছা নাজানো, কিন্তু এইবাৰ সেই ব্যৱস্থাটো আমি শেষ কৰিব খুজিছোঁ। তাৰ উপৰিও অসমত 4000 PSO